মই প্ৰেৰণা বৰা আপোনালোক সকলোকে প্ৰেৰণা বৰা চেনেললৈ স্বাগতম জনাইছোঁ। আৰু আজি ব্লগটো আৰম্ভ কৰিছোঁ 24 মে ৰাতিপুৱাতে। আৰু আজি মোৰ বাৰ্থডে হয়, গতিকে ভাবিছোঁ মন্দিৰৰ পৰা এপাক আহোঁ সেৱা কৰি। আৰু আগৰ পৰাই যেতিয়াৰ পৰা জনা হৈছোঁ মই মন্দিৰ যাব লৈছোঁ নিজেই, তেতিয়াৰ পৰা বাৰ্থডে দিনা মই ৰাতিপুৱাই মন্দিৰত এগছি চাকি জ্বলাওঁগৈ। আৰু ভাবিলোঁ আজিও চাকি এগছ দি আহোঁ। আৰু বৰ্তমান মই আছোঁ মা ঘৰ। আৰু ভিডিঅ'টো চাই থাকক, মন্দিৰৰ পৰা আহি ভালদৰে আপোনালোকৰ লগত কথা পাতি আছোঁ। আৰু এয়া চাকি জ্বলালোঁ, আৰু ইয়াত মই বেলপত্ৰ দিওঁ আগৰ পৰাই। হেল্ল' গাইজ, আৰু মই মন্দিৰৰ পৰা আহিলোঁ। মন্দিৰত চাকি দিলোঁ আৰু লগতে তাৰ কাষতে আছিলে নামঘৰ এটা, তাতে চাকি দিলোঁ, দুগছ চাকি জ্বলালোঁ। আৰু এতিয়া ঘৰ পাইছোঁহি। আৰু এওঁ অহা কথা আছে, আৰু মানে মনটো বিশেষ ভাল নহয়। বাৰ্থডে বুলি বহুতখিনি মানে ভাবি থৈছিলোঁ দুয়োজনে, কিন্তু তেওঁ আহিব নোৱাৰিলে। তেওঁ কালি অৰ্থাৎ 23 তাৰিখে অহা কথা আছিলে, কিন্তু ডিউটি দিলে আৰু বিশেষ দুটামান কাম আছিলে, সেইকাৰণে আহিব নোৱাৰিলে। আৰু সেইকাৰণে আজি তেওঁ 24 তাৰিখে অৰ্থাৎ বাৰ্থডে দিনা অহা কথা আছে। আৰু কালি মানে কি আমাৰ ছোৱালীয়ে হওক বা মহিলাসকলৰে হওক, মানে বহুত কিবা কিবি এক্সপেক্টেশ্যন থাকে ন, আৰু সেইবিলাক যেতিয়া নহয় তেতিয়া মনটো বহুত বেছি বেয়া লাগে। আৰু মই কালি ভাবি থৈছিলোঁ তেনেকৈ বহুত কিবা কিবি, তাৰপিছত গতিকে সেইখিনি নোহোৱাৰ কাৰণে মনটো ভাল লাগি থকা নাই। তেওঁ বাৰ্থডে কেক অৰ্ডাৰ কৰিব কৈছিলে ইয়াতে, কাৰণ ইমান দূৰৰ পৰা আনিবলৈ অলপ অসুবিধা হয়। মোক ওচৰতে ইয়াতে অৰ্ডাৰ কৰিব কৈছিলে, কিন্তু মোৰ মানে মনটো ইমানেই বেয়া লাগি আছে নহয়, একো কৰিবই মন যোৱা নাই। গতিকে মই কেকো অৰ্ডাৰ নিদিলোঁ, কেকো প্ৰিপেৰেশ্যন কৰা নাই। দেউতাই কিবা কিবি বনাব কৈ আছে, গতিকে কিবা বনাম আৰু চাগে এওঁ আহিব যেতিয়া। বিশেষ একো আয়োজন নকৰোঁ, আৰু চিম্পুলকৈ কিবা এটা কৰিম আৰু চাগে। এওঁ আহি পাইছেহি, আৰু মোক এতিয়া মানে মনটো একেবাৰে ভাল লাগি থকা নাই ন। কেকো অৰ্ডাৰ নকৰিলে কৈ আছে, কেক কিয় অৰ্ডাৰ নকৰিলে, ময়ো নানিলোঁ সেইকাৰণে। তাৰপিছত এতিয়া গহপুৰ যোৱাৰ কথা কৈ আছে, অলপ ওলাই যোৱাৰ কথা। মই নাযাওঁ কৈ আছোঁ, কালি আহিব নোৱাৰাৰ কাৰণে অলপ মানে কি আৰু অভিমান কৰি আছোঁ আৰু। তাৰপিছত গহপুৰ যোৱাৰ কথা কৈ আছে, আৰু গিফ্ট দিছে। গিফ্টটো লোৱা নাই মই এতিয়ালৈকে, এতিয়া বহুত জোৰ কৰি আছে, যাম চাগে আৰু। ঠিক আছে, চাই থাকক তেতিয়া। চলে বনাইছিলোঁ, আৰু এয়া বুট দাইল। আৰু এতিয়া মই যাব ওলাইছোঁ, আমি গহপুৰ যাওঁ, অলপ ওলাই যাওঁ। আৰু মোৰ পাৰ্লাৰটো কাম আছিলে, থ্ৰেডিং কৰিবলগীয়া আছিলে, কাইলৈ যিহেতু বিয়া আছে আমাৰ ৰিলেশ্যনৰ, আৰু সেইকাৰণে এতিয়া ওলাই আহিছোঁ। নাই আৰু মই কাপোৰযোৰ দেখাওঁ, কি দিছা। ৱাও,
মূৰত ফুল লগাইছোঁ, ওলমি থকা ব্লাউজ লগাইছোঁ, ৰছী লগাইছোঁ, ভাল লাগিছে। হ'বনে?